বুদ্ধিজীৱীসকল আৰু মোৰ শ্ৰদ্ধাৰ সমাজকৰ্মীসকল, মোৰ শ্ৰদ্ধাৰ আই মাতৃসকল আৰু উপস্থিত ৰাইজ, আজি সঁচাকৈ মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিব লাগিব। আজি ৰঙালী বিহুৰ যোনটো লাই খুঁটাৰ উদ্বোধনৰ বাবে আপোনালোকে মোক নিমন্ত্ৰণ দি যি সন্মান আদৰ কৰিলে, তাৰ বাবে মই উদযাপন কমিটিক আৰু সকলো টংলাবাসী ৰাইজক মই এজন খালিংদৰ সমষ্টিৰ MCLA আৰু এজন টংলা পৌৰসভাৰ চেয়াৰমেন হিচাপে আপোনালোকক সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি এই বছৰ ৭১ সংখ্যক ৰঙালী বিহু উদযাপন হ'বলৈ গৈ আছে। গতিকে এইটো এটা আমাৰ পৰম্পৰা। আজি আমাৰ পূৰ্বপুৰুষসকলে আজি আগৰ পৰাই উদযাপন কৰি আহিছে আৰু আমাৰ অসমবাসীৰ কাৰণে, আমাৰ অসমীয়া সমাজৰ কাৰণে সেইটোৱে এটা ডাঙৰ উৎসৱ আজি ৰঙালী বিহু। গতিকে সেইটো আগত যেনেকুৱা উদযাপন কৰি আহিছোঁ জাগক জিলিকাভাৱে এইবাৰো আমি সকলোৰে সহায় সহযোগ লৈ উদযাপন কৰিব লাগিব, কিয়নো এইটো আমাৰ অসমীয়া সমাজৰ এটা অস্তিত্ব। গতিকে এই অস্তিত্বটো আমি বজাই ৰাখিব লাগিব। গতিকে আজি আমি আমাৰ নৱপ্ৰজন্মক আজি মেছেজ দিব লাগিব, যাতে এইটো অস্তিত্ব আজি বিশ্বৰ দৰবাৰত আজি সকলোৱে জানে আৰু যিমান পাৰোঁ আমি আগুৱাই লৈ যাব লাগিব। গতিকে মোৰ সহায় সহযোগ সদায় থাকিব। তথাপিও মই ক'ব লাগিব, আজি আপোনালোকে সকলোৱে জানে আজি আমাৰ সমগ্ৰ বিশ্বতে কৰোণা মহামাৰীৰ কাৰণে আজি ভাৰত চৰকাৰ, অসম চৰকাৰ, BTR চৰকাৰে যেনেকুৱা ধৰণে উন্নয়নমূলক কামবিলাক কৰিব লাগিছিলে, আজি আমাৰ দুখীয়া ৰাইজক যেনেকুৱা আঁচনিবিলাক দিব লাগিছিলে কিন্তু দিব পৰা নাই। এইটো আমি দুৰ্ভাগ্য বুলি ক'ব লাগিব। আমি কেতিয়াও ভবা নাছিলোঁ যে এনেকুৱা কৰোণা মহামাৰী আহিব বুলি, কিন্তু উপায় নাই, আহি গৈছে। কিন্তু আজিৰ দিনত আমি ক'ব লাগিব যথেষ্ট কণ্ট্ৰল হৈছে। তথাপি আমি সজাগ হ'ব লাগিব। আজি সজাগতাটো আমি ৰাখিবই লাগিব। আজি ভাৰত চৰকাৰ, অসম চৰকাৰ বা BTR চৰকাৰে আমাক এই কৰোণা মহামাৰীৰ কাৰণে যিবিলাক নিয়ম নীতি বান্ধি দিছে বা গাইডলাইন দিছে, আমি মানি চলিব লাগিব। গতিকে মই আৰু ৰঙালী বিহুৰ সম্পৰ্কে মই কি কওঁ, গতিকে এইটো আপোনালোকে সকলোৱে জানে। গতিকে মই এইটোৱে আজি আহ্বান বা অনুৰোধ জনাব বিচাৰিছোঁ। আজি আমি টংলাবাসী হিচাপে সকলো সহায় সহযোগ কৰি আমাৰ এই ৰঙালী বিহু যোনটো আমি জাতীয় উৎসৱ, এইটো আমি পালন কৰিব লাগিব। গতিকে আজি আপোনালোকে ইয়াত আহি সকলোৱে সহায় সহযোগ কৰাৰ কাৰণে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মোৰ চমু বক্তব্য ইমানতে সামৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ গিলপুৰ ডাঙৰীয়ালৈ। আমি ভাবিছোঁ যে তেওঁ যিহেতু আমাৰ টংলা পৌৰসভা এলেকাৰ পৌৰপতি চেয়াৰমেন, গতিকে তেওঁ টংলা অঞ্চলটোৰ সমস্যা বা টংলা অঞ্চলটোৰ যি ভাল কামৰ যেনেকৈ কৃতিত্ব, বেয়া কামৰ যিখিনি আছে বা যিখিনি বাধা বিঘিনি সেইখিনি পাৰ কৰি নিয়া বা সেইখিনি সমাধান কৰাৰ দায়িত্ব তেওঁৰ হাতত আছে। গতিকে ভাবি আহিছোঁ, আমি অনুভৱ কৰিছোঁ আজি তেওঁৰ শুভেচ্ছামূলক বক্তব্যই আমাৰ যি আগন্তুক ৰঙালী বিহুখনৰ লগতে অন্যান্য যিখিনি ইয়াত কাম কাজ আছে সকলোখিনি সুকলমে তেওঁৰ দিহা পৰামৰ্শ সহায় সহযোগিতাৰে আগবঢ়াই নিবলৈ পাৰিম। আৰু ভাবোঁ তেওঁৰ পদাৰ্পণ বা আমাৰ আটাইৰে ইয়াত যথেষ্ট সংখ্যক জ্যেষ্ঠ নাগৰিক আছে, আমাৰ স্থায়ী সমিতিৰ যথেষ্ট সংখ্যক বয়োজ্যেষ্ঠ ব্যক্তি আছে, মহিলাসকল আছে, আই মাতৃসকল আছে। আটাইৰে পদাৰ্পণে আমাৰ প্ৰাকৃতিক দুৰ্যোগৰ পৰা আদি কৰি সকলো সমস্যা, সকলো বাধা বিঘিনি আঁতৰ হ'ব। ইতিমধ্যে আমাৰ লীলা শৰ্মা ডাঙৰীয়া ইয়াত আছে। তেওঁ আমাৰ এইখিনি শান্তি কৰি যিখিনি তেওঁ প্ৰথমে আহি ইয়াত উপস্থিত হৈ ঠাইৰ পবিত্ৰ কৰি শান্তি কৰি আমাক সহযোগ কৰিছে। আৰু এইখিনিৰে মই ভাবিছোঁ বৰুণ দেৱতাই হওক, অন্য যিখিনি আছে সকলোৱে আমাৰ কথা সন্তুষ্ট হ'ব, আমাৰ প্ৰতি আশীৰ্বাদ প্ৰদান কৰিব। গতিকে এই হিচাপতে তেওঁক সকলোকে ইয়াত উপস্থিত হোৱা, নিজৰ সময় আমাৰ এই ৰঙালী বিহুৰ প্ৰতি আগবঢ়োৱা, জাতীয় দায়িত্ব পালন কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ।
এই চেগতে মই এতিয়া সদৌ টংলা ৰঙালী বিহু যি এখন 71 সংখ্যক, ইয়াৰ পিছত আমাৰ 75 সংখ্যক ৰজত জয়ন্তী আহি আছে। গতিকে মই ভাবোঁ টংলা সদৌ টংলা ৰঙালী বিহু স্থায়ী সমিতিৰ সভাপতি মাননীয় প্ৰমোদ হাজৰিকাদেৱ আমাৰ মাজত আছে। তেওঁ দুআষাৰ বক্তব্য আগবঢ়াওক আৰু আমাক দিহা পৰামৰ্শ আগবঢ়াওক, কেনেধৰণে আমি আগবাঢ়িম। মোৰ সন্মানীয় 71 সংখ্যক ৰঙালী বিহু উদযাপন সমিতিৰ আজিৰ লাইফুটা স্থাপনৰ অতিথি দিলীপ বড়ো ডাঙৰীয়া, সন্মানীয় সদৌ ৰঙালী বিহু সাধাৰণ সম্পাদকৰ সন্মানীয় সকলো সদস্য উপদেষ্টা, উদযাপন সমিতিৰ সভাপতি সম্পাদক ডাঙৰীয়া আৰু বয়োজ্যেষ্ঠ সকলো বিশেষ ব্যক্তিসকল, উপস্থিত ৰাইজ, বিশেষ ক'ব লগা নাই, গোটেই কথাখিনি দিলীপ বড়ো ডাঙৰীয়াই কৈ গৈছে। আমাৰ মুখিয়াল, আমি ৰাজনৈতিক কি বা আমাৰ পৰিৱেশ কি কথা নহয়, আমাৰ যিহেতু এই অঞ্চলৰ বিশেষ মুৰব্বী, সেই মুৰব্বীয়ে আমাক পৰিচালনা কৰিব লাগিব। সেয়া তেখেতক আজি নিমন্ত্ৰণ কৰি আনিছোঁ, তেখেতে ভাল কথাখিনি কৈছে আৰু গোটেই কথাখিনি সামৰি কৈছে আৰু তেখেতৰ লগতে আমি এই 71 বছৰ পাৰ কৰাইছে। অহা 70 বছৰত আমি এটা ভাল প্ৰগ্ৰেম এটা কৰিম। সেই প্ৰগ্ৰেমৰ কাৰণে সকলোকে আশা ৰাখিছোঁ যে আমি যাতে জীয়াই ৰাখিব পাৰোঁ। ইয়াৰ আগতে 70 বছৰ আগৰ যিখিনি বিশেষ ব্যক্তিয়ে ইয়াৰ বিহুটো জীয়াই ৰাখিছিলে, তেখেতসকলৰ আত্মাৰ লগতে পৰিয়ালৰ মংগল বা আত্মাৰ সদ্গতি কামনা কৰিছোঁ মই। তেখেতসকলে আমাক এটা জাতীয় সংস্কৃতি, জাতীয় উৎসৱ বা জাতি গঠন প্ৰক্ৰিয়া এটা আদৰ্শ দি গৈছে। তেখেতসকল বৰ আদৰ্শৱান ব্যক্তি আৰু সেই আদৰ্শ আমি জীয়াই ৰাখিব লাগিব। আদৰ্শ জীয়াই ৰাখিবৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ আৰু সকলোৰে দায়িত্ব এটা আছে। আমি পদবীৰ কথা নহয়, মানৱীয় কথা আৰু আমাৰ কৰ্মদক্ষতাৰ কথা, এই সকলো আহ্বান জনাইছোঁ যাতে আমাৰ এই 71 সংখ্যক বিহুটি খুব সুন্দৰভাৱে হয়। অহা 75 বছৰত আমি ডাঙৰকৈ এটা পাতিম বুলি আশা ৰাখিছোঁ। গতিকে এই বিহুটি শেষ হোৱাৰ পিছত আমি এখন আমাৰ দিলীপ বড়ো ডাঙৰীয়া আছে, তেখেতৰ দেউতাকেও যথেষ্টভাৱে আমাক কাম কৰি থৈ গৈছে। তেখেতৰ দেউতাকৰ যথেষ্ট নাম আছে, তেখেতৰ দেউতাকে বহুত সমাজ কাম কৰি গৈছে। গতিকে তেখেতৰ সুযোগ্য সন্তান বড়ো ডাঙৰীয়া আছে। আমিও বিশেষ আমাৰ বিশেষ ব্যক্তি আছে, ধৰক আমাৰ পুৰণা ব্যক্তি আছে, তেখেতসকলক সন্মান জনাইছোঁ যাতে তেখেতসকলে সহায় সহযোগিতাৰে পৰৱৰ্তী সময়ত বড়ো ডাঙৰীয়াই কোৱাৰ দৰে পৰৱৰ্তী অহা জেনেৰেশ্যনত আমি যাতে এই উৎসৱ বা জাতীয় সংস্কৃতি জীয়াই ৰাখিব পাৰোঁ। পৰিৱেশ খুব বেয়া, জাতীয় সংস্কৃতিবোৰ খুব বেয়া পথলৈ গুচি গৈছে, দেশৰ অৱস্থা খুব বেয়া। গতিকে সেয়ে আমি সকলোকে অনুৰোধ জনাই আমাৰ সদৌ টংলা ৰঙালী বিহুৰ নীতি নিয়ম নিৰ্দেশনাৰ ওপৰত লক্ষ্য ৰাখি সকলো জাতি সামৰি আমি যাতে এই ৰঙালী বিহুটো পালন কৰিব পাৰোঁ তাৰ আশা কৰিছোঁ। আৰু অহা 3 দিনীয়া কাৰ্যসূচীৰ সকলো কাৰ্যসূচী সহায় সহযোগ কৰিবলৈ ৰাখি আজি লাইফুটা ভোটৰ ঈশ্বৰক আশীৰ্বাদ জনাই এই প্ৰগ্ৰেমটো ৰাখি মই আজি উপস্থিত দিলীপ বড়ো ডাঙৰীয়া লগতে উদযাপন সমিতিৰ সভাপতি সম্পাদক কৰি আৰু উপস্থিত থকা সকলো ৰাইজৰ মই সেৱা জনাই যাতে সকলো সহায় সহযোগ